নমস্কাৰ ওয়েলকাম বেক টু জ্যোতিষ ব্লগ ইউটিউব চেনেল। আজি এটা মই জীৱনৰ সপোনৰ বস্তু এটা ল'ব আহিছোঁ, যোনটো বস্তু মানে কি ক'ম আৰু মানে ইমান এক্সাইটেড হৈ আছোঁ বস্তুটো ল'বৰ কাৰণে। আৰু মই আহি পাইছোঁ বৰ্তমান এবিচিত, আৰু এবিচিত এটা বস্তু ল'ব আহিছোঁ। এইটো চাওক, বাইকৰ TVS। মই এখন গাড়ী ল'ব আহিছোঁ, ইউটিউবৰ পইচা নহয় দে, মোৰ নিজৰ পইচাৰে। আৰু সেই গাড়ীখন ল'ম, মই আপোনালোক গাড়ীখন দেখাই আছোঁ। প্ৰথমতে মই ডিলাৰটো আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকক। আৰু যদি আপোনালোকে গাড়ী ল'ব বুলি ভাবিছে, বলক আমি ডিলাৰৰ ভিতৰত যাম আৰু মালিকৰ লগত কথা পাতিম। ডিলাৰৰ ভিতৰত আহি দেখিছে অজস্ৰ গাড়ী আছে, আপুনি যোনখন ইচ্ছা সোনকালে গাড়ী ল'ব পাৰে। ধুনীয়া ধুনীয়া নতুন গাড়ী আহিছে, TVSৰ ভেক্টৰৰ পৰা আদি ধুনীয়া ধুনীয়া TVSৰ নতুন গাড়ী আহিছে। এইখন ল'ব পাৰে, এইখন ল'ব পাৰে, এইখন মানে কি ক'ম আৰু মাথা চাথা নষ্ট হৈ যাব ডিলাৰত আহিলে। আপোনালোকৰ এখনটো কিনি নিবই লাগিব। আৰু আপোনালোকে আহক জয়াশ্ৰী TVSলৈ আৰু এখন গাড়ী কিনি লৈ যাওক, এবিচিত আছে। লোৱা গাড়ীখন এইখন ৰাইটাৰ, TVS ৰাইটাৰ 125 তামাম গাড়ী। এইখন বহুত চলিলে, বৰ্তমান কৈছে যে 1 বছৰমান মানে হ'ল এতিয়া বৰ্তমান এইখন মানে লঞ্চ হোৱা। আপোনালোকে দেখিছে আপোনালোকে TVS ডিলাৰত আহি পেলাই গাড়ী ল'ব বিচাৰে, প্ৰথমত দাদাক লগ কৰিব। দাদাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম পিংকু চুতীয়া, মই ইয়াতে চেলছ মেনেজাৰ হিচাপে কাম কৰি আছোঁ। আপোনালোকে যদি ল'ব বিচাৰে TVSৰ যিকোনো বাইক বা স্কুটি ল'ব বিচাৰে, আহিব পাৰে GS ৰোড ABC নিয়াৰ ডনা প্লেনেট অপজিট ৰাজীৱ। আৰু আপোনাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত থাকিব, দাদাৰ লগত কথা পাতি ল'ব। ঠিক আছে। গাইছ, এইটো ভিডিঅ' আছিলে। যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে, ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, ফোন কৰি ল'ব, আপোনালোকে গাড়ী এখন কিনি ল'ব। বাই বাই টাটা। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, বাইকেৰে ধুনীয়া ধুনীয়া ভিডিঅ' বনাম।